Good morning, dear students. Yesterday, we listening to the story and the story name is My Story. And here, water tells its own story, its own life. Now, if you understood the story, then do the activities. মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি মাই ষ্টৰী আমি পঢ়িলোঁ পানীৰ আমি জীৱনগাথা আমি শুনিলোঁ হয়নে যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে এই এক্টিভিটিছখিনি কৰিবা চোৱা এক্টিভিটি 1ত কি দিয়া আছে ৰিড দ্য অটোবায়োগ্ৰাফি autobiography written by water and complete the sentences in the bubbles তাৰমানে এই অটোবায়োগ্ৰাফি তাৰমানে এতিয়া তোমালোকে চাবা দুটা তোমালোকে এনেকুৱা শব্দ শুনিবলৈ পাবা এটা হৈছে অটোবায়োগ্ৰাফি আৰু এটা অকল বায়োগ্ৰাফি অটোবায়োগ্ৰাফি আৰু বায়োগ্ৰাফি ঠিক আছে এতিয়া এই দুটাৰ মাজত পাৰ্থক্য কি জানানে এই দুটাৰ মাজত পাৰ্থক্য হৈছে অটোবায়োগ্ৰাফি মানে কি যদি তুমি তোমাৰ নিজৰ কথাখিনি লিখা বা কোৱা হেতুক অটোবায়োগ্ৰাফি বুলি কয় আৰু বায়োগ্ৰাফি মানে হৈছে কি যদি তোমাৰ জীৱনী বা তোমাৰ কাহিনী আন কোনোবাই লিখিছে বা কৈ শুনাইছে হেতু হ'ব কি বায়োগ্ৰাফি গম পাইছানে এতিয়া অটোবায়োগ্ৰাফি আৰু বায়োগ্ৰাফি মানে কি অটোবায়োগ্ৰাফি হৈছে নিজে নিজৰ জীৱনী লিখা আৰু বায়োগ্ৰাফি মানে হৈছে আনৰ জীৱনী আন কোনোবাই লিখা গম পাইছা এতিয়া অটোবায়োগ্ৰাফি বুলি ক'লে মহাত্মা গান্ধীয়ে নিজৰ জীৱনী নিজে লিখিছিলে মোৰ সত্য অন্বেষণৰ কাহিনী তোমালোকে নিশ্চয় শুনিছা হেতু হৈছে কি অটোবায়োগ্ৰাফি ঠিক তেনেধৰণে উইংছ অফ ফায়াৰ অগ্নিৰ ডেউকা বুলি ডক্টৰ এপিজে আব্দুল কালামে লিখিছে হেতু হ'ব কি অটোবায়োগ্ৰাফি গম পাইছানে তেনেধৰণে বেলেগৰ জীৱনী যদি আমি লিখোঁ ধৰি লোৱা মই লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী বিষয়ে মই লিখিবলৈ যাওঁ হেতু হ'ব কি বায়োগ্ৰাফি কিন্তু মহাত্মা গান্ধীয়ে নিজৰ জীৱনী নিজে লিখিছে কাৰণে হেতু হৈ যাব অটোবায়োগ্ৰাফি এতিয়া তোমালোকে ডিফাৰেন্সটো বুজি পাইছা মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই মোক আকৌ সুধিবা মই আকৌ বুজাই দিম হ'ল এতিয়া চোৱা এই এক্টিভিটিটোত কি কৰিব কৈছে যে পানীয়ে যিহেতু ইয়াত নিজৰ কথা নিজে ব্যক্ত কৰিছে নিজে কৈছে নিজে হয়নে সেইকাৰণে এইটো হৈ গৈছে পানীৰ অটোবায়োগ্ৰাফি হয়নে এতিয়া এই অটোবায়োগ্ৰাফিটো তোমালোকক পঢ়িবলৈ কৈছে ৰিড দ্য অটোবায়োগ্ৰাফি আমিতো পঢ়িলোঁ অলৰেডি তাৰপিছত কি কৈছে ৰিটেন বাই ৱাটাৰ তাৰমানে পানীয়ে লিখা অটোবায়োগ্ৰাফিটো পঢ়িবলৈ কৈছে এণ্ড কমপ্লিট আৰু সম্পূৰ্ণ কৰিব দিছে দ্য চেণ্টেন্সেছ ইন দ্য বাবলছ এই বাবলছৰ ভিতৰত যিবোৰ বাক্য আছে সেইবোৰ আমাৰ কমপ্লিট কৰিব দিছে সম্পূৰ্ণ কৰিব দিছে আমি লেচনটো পঢ়োঁতে এই চেণ্টেন্সবোৰ পাইছিলোঁ আই হেল্প টু তোমালোকে চেণ্টেন্সবোৰত বিচাৰিবাচোন ইয়াত লাইনবোৰত বিচাৰিবা তোমালোকে পাবা ইয়াত ক'ত আছে এই আই হেল্প টু মই ইয়াত কৈ নিদিওঁ দেই এইটো তোমালোকে নিজে কৰিবা আই হেল্প টু কি মই সহায় কৰোঁ কিহত সহায় কৰে পানীয়ে সেই দুটা বাক্য ইয়াত আৰু ইয়াত লিখিব লাগিব তোমালোকে বহীত লিখি দেখাবা ইয়াত নিলিখিবা আৰু কোনেও ইয়াত কলমেৰেতো কিতাপত কেতিয়াও নিলিখিবা তাৰপিছত ছেকেণ্ডটো আছে ইউ চি মি তোমালোকে মোক দেখা পোৱা ক'ত দেখা পায় সেইটো দুটা ঠাইৰ নাম ইয়াত লিখিবা সেইটো তোমালোকে পাই আহিছা ভিডিঅ'টো চালেই তোমালোকে গম পাই যাবা তাৰপাছৰটো আছে আই ডোণ্ট লাইক মই ভাল নাপাওঁ এতিয়া পানীয়ে কি ভাল নোপোৱাৰ কথা কৈছে ডোণ্ট ডু নট তাৰমানে ভাল নাপায় কি সেই দুটা ইয়াত লিখিবা হ'ল এতিয়া এইটো এক্টিভিটি 1 তোমালোকে কৰি মোক দেখাবা এতিয়া চোৱা এক্টিভিটি 2ত কি আছে লেটছ লাৰ্ণ আ ফিউ ৱৰ্ডছ ৰিড দ্য ৱৰ্ডছ হুইচ হেভ দ্য ছেইম মিনিং এজ বিউটিফুল মই আগতেও তোমালোকৰ আগৰ ক্লাছতো কৈছিলোঁ যে এটা শব্দৰ কেইবাটাও অৰ্থ থাকিব পাৰে গম পাইছানে তেনেধৰণে ইয়াত চোৱা বিউটিফুলো এটা ৱৰ্ড হয় শব্দ হয় ইয়াৰো কেইবাটাও মিনিং আছে বা অৰ্থ আছে
কি মিনিং আছে প্ৰিটি মানেও ধুনীয়া এট্ৰেক্টিভ মানেও ধুনীয়া আকৰ্ষণীয় হয়নে নহয় আকৰ্ষণীয় ধুনীয়া বুলি কওঁ গুড লুকিং মানে দেখাত ভাল লগা তাৰমানে সেইটো ধুনীয়াৰ শাৰীতে পৰে চাৰ্মিং মানেও ধুনীয়া সৌন্দৰ্য বুলি কয় সুন্দৰ বুলি কয় হয়নে নহয় গতিকে এটা শব্দৰে কেইবাটাও মিনিং থাকিব পাৰে হ'ল এইটো তোমালোকে বুজি পাইছা এতিয়া এই শব্দকেইটাৰে কিবা এটা কৰিব কৈছে চোৱা নাও মেক সেন্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইন দ্য বুক এই যে শব্দবোৰ দিয়া আছে গুড লুকিং চাৰ্মিং বিউটিফুল এট্ৰেক্টিভ প্ৰিটি হেণ্ডসাম এই শব্দবোৰেৰে তোমালোকে একোটা বাক্য ৰচনা কৰিবলৈ কৈছে ঠিক আছে এতিয়া মই ক'লোৱে কোনটো কি হয় এটা কথা মনত ৰাখিবা হেণ্ডসাম আৰু বিউটিফুল এই শব্দ দুটাত আমি যদি কোনোবা ছোৱালী এজনী ধুনীয়া বুলি কওঁ বা মহিলা এগৰাকী ধুনীয়া বুলি কওঁ তেতিয়া বিউটিফুল ৱৰ্ডটো ইউজ কৰোঁ গম পাইছানে তেওঁক প্ৰিটিও ক'ব পাৰা চাৰ্মিঙো ক'ব পাৰা হয়নে কিন্তু কোনোবা ল'ৰা এটা ধুনীয়া বা পুৰুষ মানুহ এজনক যদি আমি ধুনীয়া বুলি কওঁ তেতিয়া সেইটো হেণ্ডসাম হয় পুৰুষ মানুহ বা ল'ৰাটো কেতিয়া আমি বিউটিফুল বুলি নকওঁ আমি কি কওঁ হেণ্ডসাম ঠিক আছে আকৌ ছোৱালীক কিন্তু আমি হেণ্ডসাম নকওঁ ছোৱালীক বিউটিফুল বুলি কওঁ এইটো কথা মনত ৰাখিবা আৰু প্ৰিটি ক'ব পাৰা প্ৰিটি আমি ধৰা মৰম লগাটোক আমি ক'ব পাৰোঁ হয়নে নহয় চাৰ্মিং মানে সুন্দৰ একদম চকুত লগা আৰু গুড লুকিং মানে দেখাত ধুনীয়া এট্ৰেক্টিভ মানে আকৰ্ষণীয় গতিকে এইখিনিৰে একোটা তোমালোকে বাক্য ৰচনা কৰি মোক দেখাবা আজিলৈ এই দুটাই এক্টিভিটি কৰিবলৈ দিছোঁ তোমালোকে কৰি কিন্তু মোক দেখাবা ঠিক আছে আৰু যদি একো বুজি নোপোৱা মোক পুনৰ সুধিবা থেংক ইউ